ইমান ধুনীয়াকে সাজি কৰি আহিছ, তোক ধুনীয়া লাগিছে। দুপিয়াই আহিছ কিয়? ভাল লাগিছে। দুপিয়াই দুপিয়াই কিয় আহিছ? আৰু তোৰ কুৰ্তাটো ভাল লাগিছে, জোতাযোৰ বৰ ধুনীয়া লাগিছে। জোতাযোৰ ভাল লাগিছে, বৰ ধুনীয়া লাগিছে। জোতাযোৰ ভাল লাগিলে কি হ'ব? চাহ বহুত টান। চাই আনিব লাগিছিল। ভালকে চাই একে বাছি বাছি আনিছো। তই কেতিয়া আনিছ? আজি 3 দিনমান হৈছে। এইকেইদিনত কিজানি মানুহটো বাঢ়িছ, ভৰিখন দীঘল হৈছে। ক'ৰ পৰা আনিছগে? এইখন মানে মই দোকানৰ বাহিৰৰ পৰা লৈ আহিছো। বাহিৰৰ পৰা মানে পইচা পাতিৰ অভাৱ যে, মানুহ এটা জোতা কিনিবলৈ জোতাযোৰ বাহিৰত খুলি দোকানৰ ভিতৰলৈ গ'ল, মই সেই জোতাযোৰকে উঠাই লৈ গুচি আহিলো। চা সেইযোৰে এইযোৰ হয় চা। নেপায় নহয় তেনেকুৱা কৰিব। মানুহজনে দেখোন এতিয়া খালী ভৰিৰে ঘৰলৈ যাব লাগিব। মোহন যেন ইমান নিষ্ঠুৰ নহয়। মই যে মানুহটোৰ জোতাযোৰ আনিছো, মানুহটোৰ কাৰণে এযোৰ জোতা তাত থৈ আহিছো। হয় নেকি? তোৰ নিজৰ জোতাত থৈহে এযোৰ আনিছ? আপোনাৰ আগফালৰ ক'লা জোতাযোৰ আছে। তই মোৰ জোতা লৈ সলাই আনিছ? কেকেচা আকৌ ধুনীয়া লাগিছে হয়নে? ধুনীয়া লাগিছে নে? আচ্ছা, ধুনীয়া লাগিবলৈ আকৌ মোক পিছৰ মানুহখিনিয়ে দেখিছেনে নাই? চা হাতবোৰ জোকাৰি দিয়কচোন, আমি দেখি। ধুনীয়া, কিন্তু বৰ ভাল লাগিছে দেই। অনুষ্ঠানটো আমি আৰু কৰি যাম, আমাৰ আৰম্ভ হ'ল। সব জেগাতে টিংখাং বুলিয়ে নহয়, সব জেগাতে এইটো হুলস্থুল দৰ্শকে কৰেই। কিন্তু ইয়াত বিশেষত্বটো হৈছে ইমান সময়, সেই তেতিয়া সন্ধ্যা 6 মান বজাৰ পৰা এতিয়ালৈকে দৰ্শকৰ ইমান উৎসাহ ক'তো চাগে আমি নেপাম আৰু দেই, সঁচাকে। ধন্যবাদ।